সন্মানীয় আজিৰ সভাৰ সভাপতি মহোদয়, অধ্যক্ষ মহোদয়, শিক্ষক শিক্ষয়িত্ৰী, মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে সকলোকে স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজিৰ দিনটোত ভাষণ দিয়াৰ সুযোগ দিয়াৰ বাবে অধ্যক্ষ মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি 15 আগষ্ট 2025 ভাৰতৰ 79 সংখ্যক স্বাধীনতা দিৱস। 1947 চনৰ 15 আগষ্টত ভাৰতে ব্ৰিটিছ শাসনৰ পৰা স্বাধীনতা লাভ কৰিছিল আৰু সেইবাবে আমি আজি ভাৰতৰ মুক্ত নাগৰিক। কিন্তু এই সংগ্ৰামখন অতি কঠোৰ আছিল। আজি আমাক স্বাধীনতা প্ৰদান কৰাৰ সকলো সাহসী যোদ্ধালৈ আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। গান্ধীজী, নেহেৰু, সুভাষ চন্দ্ৰ বসুৱে, ভগৎ সিং, ৰাণী লক্ষ্মীবাই, চৰ্দাৰ বল্লভভাই পেটেলে, জৱাহৰলাল নেহেৰু আৰু হাজাৰ হাজাৰ সাধাৰণ মানুহক লৈ সংঘবদ্ধ সংগ্ৰামে ভাৰতত স্বাধীনতা কঢ়িয়াই আনিছিল আৰু সেই সকলো মহান বীৰক ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰুৱে 1947 চনৰ 15 আগষ্টত দিল্লীৰ লালকিল্লাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। তেতিয়াৰ পৰা 15 আগষ্টৰ দিনটো ভাৰতত স্বাধীনতা দিৱস হিচাপে পালন কৰা হয়। ভাৰত আমাৰ মাতৃভূমি। বন্দে মাতৰম, বন্দে মাতৰম। ধন্যবাদ। ভিডিঅ'টো ভাল পালে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি দিব আৰু বন্ধু বান্ধৱৰ মাজত শ্বেয়াৰ